खुलुमबाय आइ आफा बिदा फंबाय नोंथांमोन। आं नोंथांमोननि सेराव गामाखालिनि बायदिनो दिनैबो नुजाफैबावलायबाय। दिनै आं नोंथांमोननो मोनसे ब्लग लाना फैबावलायबाय दिन्थिनो थाखाय। बे ब्लगानो जाहैबाय आङो मैया हराव 8:30 जाबाय नामाथाय जिखुनु जाया आरो बिपिए अफिसाव थांदोंमोन। बेयाव थांनायाव मोनसे मेल खालामबाय थानायाव आं लोगो मोनहैनाय जादों। फिसा मेल आरो जेनेबा फिसाबो मेल होनजाला। जोंहा डक्टर अनजालि दैमारिनि पार्टि दंमोन। APB मोन नामाथाय आं बावबाय दै। नैबे थांनाय बारनि BTC इलेक्सनाव बिसोरबो बाहागो लादोंमोन। बे पार्टिनिनो सोद्रोमाफोरा दिनैहाय BPF दोलोआव गासिबो जयेन जाजोब्बाय आरोखि, बिना सत्त गैयै आरोखि। बेखौनो नोंथांमोननो एसे शेयार खालामनानै होनो सानबाय आङो। नैबे बिथाङा जाहैबाय रिहन दैमारि, ओमफ्राय बिसोरनि खाथियाव थानाय नैबे बिसोरो जाहैबाय APPनि दैदेनगिरिफोर आरो बिदिनो सोद्रोमाफ्रा दङ आरोखि। बेखौनो आं नोंथांमोननो शेयार खालामनानै होनाय जाबाय, एसे दिन्थिबाय। गाइसमोन जोबजासिम नायनानै होदो, नायलांदो अननानै। আমাক আৰু বেছি শক্তিশালী কৰিব। এই নিৰ্বাচনত আমি খুব সহজেই আমি জয়ী হ'ব পাৰিম, সেইটো মই আশা কৰিছোঁ। আৰু জয়ী হোৱাৰ পিছত অনাগত দিনত একেই ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত মই আপোনালোকৰ সকলোৰে লগত একেলগে মিলিজুলি কাম কৰিবৰ কাৰণে মই নিশ্চয় প্ৰয়াস কৰিম। এই ক্ষেত্ৰতো আপোনালোকৰ সহায় সহযোগিতা নিশ্চয় মোক লাগিব। আমাৰ বৰ্তমান BTC চৰকাৰ, আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত কাউন্সিল চৰকাৰ চলি আছে। মই নিজেও তাত ডেপুটি চিফ হিচাপে আছোঁ। আমাৰ BTC অঞ্চলৰ সকলো উন্নয়ন আমাৰ BTC চৰকাৰৰ যোগেদি হয়। আৰু আমিও অনাগত দিনত BTC অঞ্চলৰ উন্নয়নৰ লগতে আমাৰ নিবনুৱা যুৱক যুৱতীসকল, মহিলাসকলক আৰু তেনেকেই দুখীয়া লোকসকলক সহায় কৰাৰ কাৰণে বিভিন্ন আঁচনিবিলাক আমি লৈছোঁ। আৰু মই আশা কৰিম অনাগত দিনত যদি আমি একেলগে কাম কৰোঁ, এই সুবিধাবিলাক আমি সকলোৱে শ্বেয়াৰ কৰিব পাৰিব, এইটো মই আশা কৰিছোঁ। সময় সুযোগ সুবিধা পালে নিৰ্বাচনৰ পিছত আমাৰ দলৰ সভাপতি তথা BTCৰ চিফ হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ লগতে আপোনালোকে বহাৰ ব্যৱস্থা আমি কথা পাতিম, ব্যৱস্থা কৰি দিম। সকলোৱেই নহয়, আমাৰ জাতীয় বহুত সমস্যা আছে, আপোনালোকৰ নিজাববীয়া বহুত সমস্যা আছে। আমাৰ যিসকল NDP কেডাৰ এতিয়ালৈকে এক্স গ্ৰেচিয়া বহুতেই পাবলৈ বাকী আছে। গতিকে সেইবিলাকো আমি আমাৰ দলৰ মজিয়াত আমি আলোচনা কৰিছোঁ, চৰকাৰক আমি দাবী জনাইছোঁ এই এক্স গ্ৰেচিয়া পে'মেণ্টবিলাক দিব লাগে। ইতিমধ্যে আমাৰ 10 কোটি কিমান টকা ইতিমধ্যে আহিছে, যিসকলে পোৱা নাই তেওঁলোকক দিবৰ কাৰণে ইতিমধ্যে আমি ঠিক কাম কৰা হ'ল। মানে চেকটো প্ৰিপেয়াৰ কৰিব নোৱাৰাৰ কাৰণে নিৰ্বাচনৰ আগত দিব নোৱাৰিলোঁ। আৰু যিসকল ব্যক্তি এতিয়ালৈকে জেলত আছে, তেওঁলোকক কেনেকৈ আমি জেলৰ পৰা উলিয়াই আনিব পাৰোঁ, তাৰ কাৰণেও আমি বিভিন্ন সময়ত আমি কথা পাতিছোঁ। এই সকলো বিষয়বস্তুবিলাক আমাৰ দলৰ সভাপতি নিৰ্বাচনৰ পিছত, ৰিজাল্ট হোৱাৰ পিছত এটা ভাল পৰিৱেশত আমি কথা পাতিম। মুঠতে আমাৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতাটো পাব। গতিকে মই আৰু দীঘলীয়া ক'ব বিচৰা নাই। যিহেতু আপোনালোকে এই নিৰ্বাচনৰ বিনা স্বাৰ্থে আমাক সমৰ্থন কৰিবৰ কাৰণে আহিছে, মই আদৰণি জনাইছোঁ। আৰু আশা ৰাখিম আপোনালোকে প্ৰত্যেকেই নিজৰ নিজৰ অঞ্চলত নিজৰ নিজৰ দায়িত্ব পালন কৰি
কেনেকুৱাভাৱে আমি BPF দললৈ ভোটবিলাক কনভাৰ্ট কৰিব পাৰে তাৰ কাৰণে আপোনালোকে কাম কৰিব। আৰু দীঘলীয়া নকম নহয় জানো, সকলোকে আকৌ ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ যে আপোনালোকে বিনা চৰ্তে আমাক সমৰ্থন কৰিবৰ কাৰণে অহাৰ কাৰণে বহুত বহুত ধন্যবাদ। আলোচনা কৰিছিলোঁ শেষত আমি বিনা চৰ্তে মানে ছাপোৰ্ট কৰিবৰ কাৰণে আগবাঢ়ি আহিলোঁ যে এইটো আমাৰ ছাৰে কোৱাৰ ধৰণে প্ৰাক্তন NDA ওপৰত যিখিনি সমস্যাবিলাক আছে এই সমস্যাবিলাক আমি চৰকাৰৰ এৰিয়াত কাম কৰিব নোৱাৰোঁ। তো সেইকাৰণে আৰু বিভিন্ন ঠিক তেনেকুৱা আলোচনাৰ মাধ্যমেৰে আমি ছাপোৰ্ট কৰিবলৈ আগবাঢ়ি আহিছোঁ। এতিয়া কথা হ'ল কি আমি আমাৰ যিহেতু জিলা কমিটি, ব্লক কমিটি, প্ৰাইমাৰী কমিটি, বুথ কমিটি আছে আৰু আমি যোৱা কাউন্সিল ইলেকশ্যনত এই ওদালগুৰি বিধানসভা সমষ্টি এলেকাত যিখিনি পৰে তাৰমানে ভোটটো এইখিনি এলেকাত আমি 8,000 ভোট পাইছিলোঁ। পৰচিংগা, ধনচিৰি আৰু ভৈৰৱকুণ্ড মিলাই আমি 8,000 ভোট পাইছিলোঁ। আজিৰ তাৰিখত আমি ডাঠিকে ক'ব নোৱাৰোঁ 8,000 ভোটটো আমি কনভাৰ্ট কৰিম বুলি, কিবা কিবি কোনোবা যে কোনে মাৰিল আমিও চিনি নাপাওঁ। কিন্তু আমি নিজৰ আমাৰ ভোটাৰ চকুলত আমি যাব লাগিব, ভোটাৰ চকুলৰ ওচৰত আমি যাব লাগিব। সেইকাৰণে ব্লকে কাম কৰিব লাগিব, ডিষ্ট্ৰিক্টে কাম কৰিব লাগিব, প্ৰাইমাৰী কমিটিয়ে কাম কৰিব লাগিব। তো কাম কৰা সুবিধাটো যেন ছাৰে ঠিক কৰি দিয়ে আমাৰ তৰফৰ পৰা এইখিনি অনুৰোধ থাকিব। আৰু চিফ ছাৰেও এটা কথা দিছে আপোনালোকে ডিষ্ট্ৰিক্টৰ লগত কণ্টেক্ট ৰাখি তোমালোকে ফ্লেক্সিবলি কাম কৰিবা বোলে, সেইটো আমাক কথা দিছে। সেইকাৰণে আমি অনুৰোধ জনাম ছাৰক যে এইটো ছাৰৰ জিলাৰ সভাপতিও ত্ৰিপুৰী চিফ নেক্সট অফ দি হাগ্ৰামা মহিলাৰী লগতে আমাৰ কেণ্ডিডেটো হয়। সেইকাৰণে আমাৰ পৰা এইটো অনুৰোধ থাকিব ডিষ্ট্ৰিক্ট কমিটি, ব্লক কমিটি, প্ৰাইমাৰী কমিটি যিহেতু কাম কৰিব পাৰে, কাম কৰিব পাৰে, এইখিনি যেন ছাৰে ঠিক কৰি দিয়ে সেইটো আমাৰ পৰা অনুৰোধ থাকিব। আৰু আমাৰ তৰফৰ পৰা ইমান যে দীঘলীয়া ক'ব লাগে একো নাই, যে এইখিনিয়ে ছাৰৰ ওচৰত থাকিল, প্ৰাৰ্থনা থাকিল। আহি থকা নিৰ্বাচনত আমি সকলোৱে একেলগে লগ লাগি আমাৰ NDA বা BPF দলৰ যে প্ৰাৰ্থী লিমাৰী ছাৰ তেখেতৰ আমাৰ যিখিনি মূল্যৱান ভোট এই দান কৰি আৰু লগতে ছাৰৰ লগত একেলগে কাম কৰি নাঙলৰ চিনত ভোট দান কৰি যে আমি জয়যুক্ত কৰিব পাৰোঁ এইটো কামনা কৰি আমি একেলগে এক মনেৰে আগবাঢ়ি এইটো কামনা কৰি আৰু লগতে আগতীয়াকৈ শুভেচ্ছা ছাৰক শুভেচ্ছা জনাই কংগ্ৰেচুলেশ্যন জনাই আমাৰ এই সভা ইয়াতে আমি